हेलो फ्रेंड এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকক অকমান দেখাও বিচাৰিছো মোৰ গাঁওখন মই আজি ঘূৰিম অকমান ফুৰিবলৈ যাম তো আপোনালোকক অলপ দেখাব চেষ্টা কৰিম মোৰ গাঁওখন তো মোৰ গাঁওখনত তো পিডব্লিউডি ৰুটছ তো এইফালে দুইফালে পথাৰ তো গাঁওখন তিনিআলিটো আছে মই আপোনালোকক দেখাম এতিয়া কথাটো হৈ গ'ল আমাৰ গাঁওখনৰ নাম কি আমাৰ গাঁওখনৰ নাম হৈছে নুগুৰা আৰু ই গোলাঘাটত অৱস্থিত গোলাঘাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ ভিতৰত তো আপোনালোকক সেইখিনি অলপ গাঁওখনৰ বিষয়ে অলপ দেখাম বুলি আজি ভাবিছোঁ মোৰ গাঁওখনৰ বিষয়ে আজিলৈকে মই ব্লগছ নাই বনোৱা তো নিজে যেতিয়া যিখন গাঁৱত থাকোঁ সেইখন গাঁৱৰ এটা ব্লগছ এটা বনোৱা মোৰ কৰ্তব্য ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ গাঁৱৰ বৰপুখুৰী এইটো ঐতিহ্যমণ্ডিত বৰপুখুৰী বহুত দিনৰ আগতে বনোৱা প্ৰায় এতিয়া ইয়াৰ আয়ুস প্ৰায় 150 বছৰ ওপৰ হৈ গ'ল তো মানুহে কোৱা শুনা মতে আৰু আমি শুনো যে ইয়াৰ বয়স 150 বছৰ ওপৰ আৰু এই দুজোপা বৰগছ আছে এইজোপা বৰগছ যথেষ্ট ডাঙৰ আৰু ইয়াৰ বয়সো হয়তো বৰগছজোপাৰ আৰু পুখুৰীটো প্ৰায় বয়স সমানেই ওচৰতে এখন অংগনবাড়ী কেন্দ্ৰ তাৰ পাৰতে সুন্দৰ জেগা এইখন হ'ল অংগনবাড়ী কেন্দ্ৰ এইটো হ'ল আমাৰ নুগুৰা তিনিআলি আৰু এইখিনিতে আছে আমাৰ গাঁৱৰ অডিটৰিয়ামটো ওচৰতে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ অডিটৰিয়ামৰ ওচৰতে ৱাটাৰ ছাপ্লাই এটা বহাই থোৱা আছে এইটো হ'ল আমাৰ নুগুৰা ৰাজহুৱা প্ৰেক্ষাগৃহ মানে অডিটৰিয়ামটো ইয়াৰ ওচৰতে এটা ৱাটাৰ ছাপ্লাই বহাইছে আমাৰ গাঁৱত অন্যতম নামঘৰ আই নামঘৰ এয়া চাওক বহুত পুৰণি নামঘৰ আই নামঘৰ তো এইটো এটা বহুত পুৰণি সম্পত্তি আমাৰ গাঁৱৰ মানে সকলো আইসকলে ভাদ মাহত ইয়াতে আপোনাৰ কীৰ্তন পুথি পঢ়ে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আমাৰ নুগুৰা গাঁৱতে থকা শ্ৰী শ্ৰী দিহিং সত্ৰখন বহুত পুৰণি সত্ৰ মাত্ৰ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ গাঁওখনত আমাৰ কি কি বস্তু আছে তাকে অকণমান দেখালোঁ এক সুন্দৰ পৰিৱেশ সেয়া নামঘৰ সেয়া সত্ৰ কেতিয়াবা এইফালে গোলাঘাট পিনে আহিলে আপোনালোকে সত্ৰখনলৈ আহিব পাৰে চাবলৈ যে যথেষ্ট মানে ভাল লগা পৰিৱেশ এটা ঠাণ্ডা পৰিৱেশ ইয়াত অকল চৰাই চিৰিকটি মাতে আপোনালোকক শুনিব আপোনালোকক ধুনীয়াকৈ অকণমান দেখাব চেষ্টা কৰিলোঁ গছ গছনিৰে ভৰা দেখিছেনে ভিডিঅ' এটা বনাই আছোঁ এইজন আমাৰ গণেশ মামা এই সত্ৰতে থাকে সদৌ শেষত আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আমাৰ গাঁৱৰে আৰু এটা অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ ইয়াতে আমাৰ নুগুৰা গাঁৱতে অৱস্থিত নামঘৰত পাঠ হৈ আছিলে তাকে অকণমান দেখাব চেষ্টা কৰিলোঁ সদৌ শেষত মানে আমাৰ গাঁৱত যিবিলাক অনুষ্ঠান আছে সকলোবিলাক দেখাব চেষ্টা কৰিলোঁ তো স্কুলখন দেখিছে স্কুল আছে এখন নুগুৰা হাইস্কুল সেইখন দেখাব চেষ্টা নকৰিলোঁ আৰু আগতে মই ভিডিঅ'বিলাকত দিছোঁৱেই আৰু আপোনাৰ চিপাহী বিদ্ৰোহৰ স্মৃতিস্তম্ভ সেইটো আপোনালোকে সকলোৱে দেখিছে সেইকেইটা বস্তু এইটো ভিডিঅ'ৰ লগত নিদিলোঁ আৰু তো এইখিনিয়ে দেখালোঁ আমাৰ গাঁৱৰ অনুষ্ঠানবিলাক তো সদৌ শেষত ধন্যবাদ।